হেল্ল' গাইজ, স্বাগতম জনালোঁ মোৰ এটা নতুন ভিডিঅ'ত। আৰু আজি আমি গৈ আছোঁ মানে আমাৰ নামঘৰলৈ বুলি। আৰু আজি আমাৰ নামঘৰত মানে নখোৱা আছে, তাৰপৰা ভাগৱত পাঠ কৰিবলৈ মানে ব্যাখ্যা কৰিবলৈ অনিল বাপ আহিব। আৰু নামঘৰলৈ আহি প্ৰথম ভকতৰ মাজত সেৱা ল'লোঁ। ইতিমধ্যে আমাৰ মাজত উপস্থিত হ'ল অনিল বাপ প্ৰভুজনা। তেখেতক এতিয়া আমাৰ আইগৰাকীসকলে চৰণ ধুৱাব। মই মোৰ হতি নাজানো তাৰ এতিয়া বাপজনক সেৱা ধৰিবৰ কাৰণে আগবঢ়া হৈছে আৰু ময়ো সেৱা লৈ লওঁ। মই এদিন ঈশ্বৰ সেৱা কৰিছোঁ, মই এদিন ভগৱন্তক পূজা কৰিছিলোঁ, সেৱা কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ। সকলোখিনি হেৰালোঁ। গতিকে অনুতপ্ত কৰি তেওঁ যেতিয়া ভিতৰলৈ সোমাই গ'ল, সোমাই যোৱাৰ লগে লগে